নমস্কাৰ বন্ধুসকল, আজি যিহেতু মোৰ পোৱালিখিনি কেনেকুৱা আহিলে গ্ৰথটো কথা সকলো ভাঙি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব আৰু কেনেকৈ মেইনটেনেঞ্চ কৰিছোঁ ভিডিঅ'টো সেইটো দেখাম। তেতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ লাষ্টলৈকে চাই পাইছে। আপোনাৰ প্ৰথম আহিয়ে চূণৰ যিটো গুড়ি সেইটো আপোনালোকে গছকিয়ে সোমাব হা। 2 নম্বৰ কথা, যিহেতু মোৰ পোৱালিখিনি পালেহি, সেই পোৱালিখিনি আপোনালোকে মই কেনেকৈ এটা এটাকৈ পানী দানা খাই আছে আপোনালোকক দেখাইছোঁ। এই চাওক, দেখিবলৈ পালে। যিহেতু মই বৰ্ডিং দুটাই বনাইছোঁ, মোৰ 1300 কেন পোৱালি আহিছে। দুটা বৰ্ডিঙতে মই বস্তু মেইনটেইন কৰিব লাগিব, কাৰণ মোৰ গেছ বটাৰ মই 2খন লগাম, সেইটোকে আপোনাৰ দুটা বৰ্ডিং বনাবলগীয়া হৈছে। দেখিবলৈ পাইছে, এয়া মই দুটা বৰ্ডিং বনাইছোঁ। পোৱালিখিনি দানা পানী ধুনীয়া আছে, খাই আছে, আপোনালোকক মই দেখাইছোঁ। ফাৰ্ষ্ট কথা, আপোনালোকে কি কৰিব, পোৱালিখিনি অহাৰ লগে লগে পেপাৰটো পাৰিব লাগিব ফাৰ্ষ্ট কথা হা। আৰু বৰ্ডিংটো আপোনালোকে গোল কৰিব দেই। ঠাণ্ডা দিনত বৰ্ডিংটো গোল কৰিব, যাতে পোৱালিখিনি ধুনীয়া হৈ থাকে, নহয় জানো। আৰু চাইডে চাইডে এনেকৈ ফলিয়াটো দি দিব, মাটিটো ওলাব নিদিব। এনেকৈ চাইডে চাইডে ফলিয়াটো দিব, যাতে সেই ঠাণ্ডাটো নাপায় হা। গম পালে আপোনালোকে। ফলিয়াটো দিয়াৰ পিছত পেপাৰত ধুনীয়াকৈ পোৱালিটো পাৰি দিব। পোৱালিখিনি অহাৰ লগে লগে আপোনাক কিবা এটা চেনি দিব। চেনিটো কিয় দিব লাগে সেইটো ক'ম। চেনিটো দিব লাগে কি, চেনিটো খালেতো গৰম এটা উঠিব, গম পালে। চেনিটো খালে, চেনিটো এটা গৰম বস্তু নহয় জানো। চেনিটো খোৱাৰ লগে লগে আপোনাৰ এটা গৰম এটা উঠিব, আৰু চেনিটো মিঠা হোৱাৰ লগে লগে সিহঁতৰ চেনি খোৱাৰ লগে লগে যিহেতু পানী খাব, সেই পানীটো খালে কি হ'ব, সিহঁতৰ পানীটো বেছি খাই দিব। যিহেতু মিঠা পানীটো খাই দিব না, মিঠা লাগি থাকিব পানীটো, সেনে বেছি খাব সিহঁতি। আহি পোৱাৰ লগে লগে যিহেতু পিয়াহত থাকিব সিহঁতি, নহয় জানো। পিয়াহত থাকিলে আৰু যদি আপোনাৰ চেনিটো খুৱাই দিয়ে, তেতিয়া পানীটো অলপ বেছি খাব। বেছি খোৱাৰ লগে লগে পানীখিনি অকণ ষ্ট্ৰং হ'ব। পানীটো মেইন, নহয় জানো। পানীটো মই লগাই পানীটো খাই আছে বিন্দাছ, দেখিবলৈ পাইছে আপোনালোকে। পানীটো খোৱাৰ পিছত মিনিমাম 10-15 দিনৰ পিছত আপোনালোকে দানাটো লগাই দিব। দানাটো এনেকৈ আপোনালোকে পেপাৰত ছটিয়াই দিব, বুজি পালে। পেপাৰত ছটিয়াই দিব, আৰু আপোনালোকে লাইটটো মেইনটেইন কৰি ৰাখিব। দেখিবলৈ পাইছে, মই এটা বৰ্ডিঙত 200 পাৱাৰ লাইট 8টাকৈ লগাইছোঁ। এটা বৰ্ডিঙত 200 পাৱাৰ লাইট 8টা লগাইছোঁ। এইটো বৰ্ডিঙতো 200 পাৱাৰ লাইট মই 8টা লগাইছোঁ। 8 16টা লগাম, বুজি পালে। আৰু গধূলি হোৱাৰ লগে লগে মই গেছ বৰ্ডাৰ লগাই দিম, বুজি পালে কথাটো আপোনালোকে। দেখিছে আপোনালোকে, গেছ বৰ্ডাৰ মই দুফালে 2খন ফিটিং কৰি থৈছোঁ। যিহেতু মই ঠাণ্ডাটো পোৱাৰ লগে লগে মই গেছ বৰ্ডাৰখন লগাই দিম। এতিয়া কোনো গেছ বৰ্ডাৰ লগাবলৈ প্ৰয়োজন হোৱা নাই, যিহেতু ৰাতি পক্ষত আপোনালোকে ঠাণ্ডাটো বেছি পৰে, নহয় জানো। ঠাণ্ডাটো পৰিলে আপোনালোকে কি কৰিব, গেছ বৰ্ডাৰ লগাব। মিনিমাম আপোনাৰ ধৰি লওক 9টা মানৰ পৰা অলপ ঠাণ্ডাটো বেছি পৰে, সেইটোকে আপোনাৰ 9টা মানৰ পৰা গেছ বৰ্ডাৰখন ধুনীয়া আছে লগাই দিব, মিহিকৈ লগাই থাকিব। তেতিয়া মানে এটা ঠাণ্ডাৰ অনুভৱটো নহয়, বুজি পালে। পোৱালিখিনিত থাপা পাতিব নিদিব, কাৰণ পোৱালিখিনি থাপা পাতিলে অলপ অসুবিধা হয়, বুজি পালেই। থাপাত মানে কি হয়, থাপা পাতিলে অলপ পোৱালিখিনি হেঁচা হেঁচি কৰিলে অলপ মৰে ন, সেইটো হ'ব নিদিব, থাপা পাতিব নিদিব। আৰু দানা পানীটো আপোনাৰ সময়মতে লগাই থাকিব। আৰু বিশেষকৈ আপোনালোকে কুহুমীয়া পানী লগাব হা। ঠাণ্ডা দিন মিনিমাম আপোনালোকে 10 দিনমান কুহুমীয়া পানী লগাব। 10 দিন নহ'লেও 7-8 দিন কুহুমীয়া পানী লগাব, যাতে সিহঁতৰ বডিটো অকণ গৰম হৈ থাকে, বুজি পালে। ঠাণ্ডা পানী ভুলতো নিদিব, গৰম পানী লগাব, কুহুমীয়া পানী লগাব। আৰু এনেকৈ বস্তুটো অলপ মেইনটেইন কৰি ৰখাব, মানে ভাল ফল পাব, নহয় জানো। আৰু মানে কি হ'ল, মেইন কথাটো কি, হিটটো মেইনটেইন কৰিব হা। দেখিবলৈ পাইছে চাইডে চাইডে কেনেকৈ মই ফুটা চুটা নথকা, কেনেকৈ হাৱা বতাহ সোমাব নোৱাৰাকৈ বস্তুটো চব ফালৰ পৰা বন্ধ কৰি ৰাখিছোঁ, যাতে ফাক চাক থাকি মানে বতাহটো সোমাই আহিব নোৱাৰে। বতাহটো সোমাই আহিলে গম পালে ঠাণ্ডা সোমাব, ঠাণ্ডা সোমালে দিগদাৰ হৈ যায়, নহয় জানো। ঠাণ্ডা সোমালে দিগদাৰ হয়, সেইকাৰণে বতাহ চাহ সোমাব নোৱাৰে, একদম ধুনীয়াকৈ লগাই দিব, যাতে কোনো ফালৰ পৰা বতাহ সোমাব নোৱাৰে, বুজি পালে। আৰু ছাইডততো আপোনাৰ বাহিৰৰ পাল লগাব লাগিব। ছাইডৰ যোনটো পাল, পলিথিনৰ পাল ডাঠকৈ লগাই দিব, যাতে হাৱা বতাহ সোমাব নোৱাৰে। আৰু ধৰি লওক পেপাৰটোতো পাৰি থ'ব লাগিব ধুনীয়াকৈ, দানা পানী খাই থাকিব আপোনালোকে, সেইটোৱে কথা। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। কিবা সুধিবলৈ মোক কমেণ্ট কৰি ক'ব যে মই এনেকুৱা কৰা নাই, নিশ্চয় মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো সামৰোঁ। ধন্যবাদ। জয় অসম।